পিঠা বনাই আছোঁ দুটামান চাবলৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ আদৰণি জনালোঁ। দেখিছে এতিয়া মই চাহটোপা বাকি লৈছোঁ। আজি চাহটোপাৰে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। দিন অকণমান ফুৰি আহোঁগৈ মাৰ লগত। আমাৰ দোকানখন আপোনালোকক অকণমান দেখাই দিছোঁ দেই। সৰু সুৰা দোকান, নাহাঁহিব। আমাৰ দোকানী দাদা বহি আছে ইয়াতে। এনেকৈ আৰু আমাৰ দোকানখন চিম্পল 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 যেনে তেনে আছোঁ আৰু এনেকৈ অকণমান কিবা কিবি ৰখা হৈছে আৰু বেটা মোবাইলটো এনেকৈ লৈ ল'বলৈ কৈছিলে, কোনোবা ঘৰৰ পৰা ফোন কৰিব। তো ব'লক এতিয়া অকণমান আগবাঢ়ি গৈ থাকোঁ ওলাই। মাহঁত গৈ আছে। মাতকৈ মোক ডাঙৰ ডাঙৰহে লাগিছে নেকি? ডাঙৰকৈ অকণমান আপোনালোকক দেখাইছোঁ আৰু সেইবোৰকে ভিডিঅ' কৰিছোঁ আৰু অকণমান কৰি ৰাখিছোঁ আৰু ব্লগটো বনাবই লাগিব আৰম্ভ কৰিলোঁ যেতিয়া। সেইটো কাৰণে এইজনী কোননো? মা ক'ৰ পৰা অহাই নাই, স্কুলৰ পৰা মা অহাই নাই, ভোক লাগিছে। কথা পাতি আছে, পূৰা আহি পাইছোঁহি। এয়া টিকলুজনী মাক অহাই নাই, স্কুলত কৰে। মাকে ক পঢ়াই আছে, অহাই নাই। 3টা 3:30 বাজি গ'ল ন? অঁ নাই অহা মাজনী। এইটো বৰ্তা ৰুম ন? এইটো তোমাৰ বৰ্তা ৰুম? বৰ্তাও নাই। এইজনী কোননো? টিকিলো নেকি? আইতাৰ লগত থাকে আজিকালি। মা ক পঢ়াবলৈ যায়। আহিলে নো কিনো টিকিলো এজনী আজি কথা পাতিছে মোৰ লগত বেছিকে। দুদু সেইটো দুদু মনো মাতিছে এখন গাড়ীত। অঁ পাত চিঙা নে? মণি প্লেনৰ পাত চিঙা নে? কেতিয়াবা চিঙা নহয়। অঁ আহিব মা আহিব। দেউতাক গ'ল নেকি আনিবলৈ? অঁ হেৰি মোমাইকৰ লগত আহিব। আহিব উমলাবোৰ কি হৈছে? সেইবোৰ এই মা আহিলে। মা পালেহি। সেই মা আহিলে। হাঁহিছে জুমনি, হাঁহিছে জীয়েৰে। হাঁহিছে ল'ৰাজনীয়ে মাকক দেখি। তোৰ মামা আৰু মা আহি গ'ল। ইমান দেৰি ক পঢ়াই আহিছে আকৌ মা ন স্কুলৰ পৰা। এতিয়া জাত আহিছে। মই তুমি আহিলা নেকি লাগিছিলোঁ। নাই আহা। অঁ ভাল। অঁ চাই আছে। মই এইফালে কিবা এটা কৰি আছোঁ। ব'লা বহাগ ভাইটি। অঁ যাব লাগে ল'ৰাজনী। আজি কথা পাতিছে আকৌ মোৰ লগত, সেইকাৰণে মই লৈ আছোঁ অকণমান দেৰি। কিহত মেজিকত আহিলে নেকি শুনাইবা? বাইদেউ ঘৰত জলপান দিছে, কোমল চাউল, তাৰপিছত চাহ, লাল চাহ। এইফালে আমাৰ মা বাইদেউ মিঠা জলপান নাখায়, খাই লওঁ। বৰা নাই হয় বিহু বুলি হৈ গ'ল ন বেটা? বাহঁতক ক'বলৈ নিম আৰু মাক খুৱাই মেলি হৈ গ'ল। গধূলি হ'ল ওচৰতে যে লাগিব কেতিয়াবা বৰষুণ দিব লাগিব। দোকানলৈ গ'লোঁ। সেয়া অলপতে ঘৰ আহি পালোঁহি। বেটাই প্ৰাৰ্থনা কৰি আছে। অকণমান দেখাওঁ বোলো বেটাক। কলডিল প্ৰাৰ্থনা বাৰীৰ পৰা কলডিল আনিছিলে। মাক কাটিবলৈ দিছোঁ মিহিকৈ। মায়ে কাটিব পাৰে, মই অকণমান কাটি পেলাই আমনি পাওঁ আৰু সেইটো কাৰণে অকণমান মাক আহিছে যেতিয়া এলেহুৱাও হৈ গৈছোঁ আৰু মাক কৰিবলৈ দিছোঁ কাম। মায়ে কাটি আছে। হাতখন টেঙা মাৰি দিবলৈ। অঁ মায়ে কাটি আছে কাম। তাৰপিছত হাৰিয়া কলডিল। অঁ হাৰিয়া কলডিল আমাৰ বেটাই প্ৰাৰ্থনা কৰি আছে। অকণমান দেখাওঁ ৰ'ব। ধূপডাল মই দোকানত দি থৈ আহোঁ। আপোনালোকক আজি অকণমান দোকানখন দেখালোঁ। আমাৰ ঘৰৰ দোকান
ভিডিঅ' কৰিছোঁ মানে বেয়া নাপাওঁ কিন্তু দেই হেল্ল' কেঁচা বাহিৰত লাইট কি হ'ল বাবা দীপাৱলী লাগিয়ে গৈছে ইফালে কি লাইট বুলি কয় এইবোৰ হা কি লাইট বুলি কয় এইটো ৰঙীন লাইট কয় জানো ধূপডালহে দিবলৈ আহিছিল ক'ত গ'ল এয়া দি দিম ধূপ কৃষ্ণ প্ৰভু সকলোকে ভালে কুশলে ৰাখক আৰু তাকে কামনা কৰিছোঁ আজি ফ্ৰী আছোঁ অকণমান গম পাইছে মা পাকঘৰত লাগি আছে সেইটো কাৰণে আৰু কি হৈছে মানে ভিডিঅ' কৰিবলৈ অকণমান টাইম পাইছোঁ বাহিৰ লাইটটো নজ্বলিব নেকি আৰু কমেণ্ট এটা কৰিব টিকলু দোকানখন দেখাই দিছোঁ যে কেনেকুৱা হৈছে তেতকু কেনেকুৱা এইটো আমাৰ এইফালে তেতকু ই যে হেৰি আকৌ কঠীয়া পাওঁতে যে দেখিছিলে এইটো হয় আমাৰ তেতকু এতিয়া বগা হৈ গ'ল অকণমান কোলা হৈ যাব লাগিব নহয় ট্ৰেক্টৰ হাল বাই অঁ সেইটো কাৰণে এতিয়া বগা হৈ গ'ল অকণমান এনেকৈ আৰু তাৰপাছত এইফালে বাহিৰত এনেকৈ আৰু সৰু সৰু দোকান কি লাগবি চাল 10 কেজি ভৰা আমি জোখে দিব দোকানত থাকোঁ মাজে মাজে কেতিয়াবা হয়নে মনতে ভৰা ডাইৰেক্ট ভৰা কম্পিউটাৰ কাটা জোখে দিব এই পূজাৰ গাড়ী থাকি গ'ল পূজাৰ গাড়ী থাকি গ'ল প্লেন থাকি গ'ল থাকি যায় আৰু আগত থৈ দিয়া হয় বাৰু সামৰি ভিতৰি কিন্তু ভৰোৱা হোৱা নাই তলফালে গোটেই যে দেখিলে নিগনি মাটি তুলিছে তো তোমাৰ দোকানত পকা নহয় কিন্তু দেই কেঁচা সেই চেলিবিলাকত সেইটো খাৰু চাৰু অনা হৈছিলে আৰু কিন্তু থাকি গ'লেও গেলি নাযায় এইবিলাক বস্তু ভাল আৰু কেঁচা শাক পাচলি গেলি যায় ৰঙালাও কোমোৰা এইবিলাক গেলি যায় আৰু এয়া দেখিছে এইবিলাক গেলি যায় বিকি নহ'লে তাকে দেখালোঁ দোকানখন কিবা এটা বেয়াও লাগিছে দেখাই দিলোঁ কি হ'ব কি নাই জোখ দেই মই ভিতৰলৈ যাওঁ এতিয়া ব'লক ভিতৰলৈ বুলি চাওঁ সেয়াই আৰু চিম্পুল মানুহ এনেকৈ আৰু আছোঁ আৰু বেটা বেটা ই সুবিধা লৈছে নেকি এনাই কাহিলে কাৰণে নকৰিলে হ'ব বুলি ভাবিছে নেকি গ'লি বেটা গধূলি ওলাই গৈছ পাকঘৰত নে মিঠাই চিঠাই চুৰ কৰিছে টোপোলা চুৰ কৰি আছেতো বাৰে বাৰে টেমা মই ধূপ এডাল আনি দিম ৰ'ব ব'লক আকৌ যাওঁ দোকানলৈ মই সৰু ল'ৰা ছোৱালী নিচিনা কৰি থাকোঁ বুলি মানে ধূপ এডাল মাক আনি দিম ৰ'ব এই আৰু ঘৰৰ পৰাই দোকান ধূপ লাগে মাক মোহে কামুৰিছে ধূপ দিয়ক নাই ধৰক কি কণ্ট্ৰলৰ চাউল বেলেগত আহিলে নেকি বেটা আইতাকৰ ঘৰলৈ গ'লগৈ চাগে বহিবলা এইবোৰেই কাম আৰু মোৰ চিম্পুল চা জীৱন বেছি নালাগে মাও আজি বৃহস্পতিবাৰ মানে নিৰামিষ খাই মায়ে সেইটো কাৰণে দাংবডি পটল মায়ে ধূপডাল জ্বলাই দিব লাগিছিলে হাতত মনত টেঙা মানে সেইটোৱেইটো মই তাৰপৰা এই দাংবডিখিনি কাটি দিব তাৰপিছত এইফালে কিবা কিবি আনি থৈছিলে এতিয়া আপোনালোকক দেখাই থাকোঁ মই মেজেঙা এই আজি বজাৰৰ পৰা আমাৰ ঘৰলৈ মেজেঙা আনিছিলে কিন্তু কিনা নহয় গতিকে ভাল লাগিছে আৰু মা আছে কামবোৰ অকণমান সহায় আৰু গৈ আছে আৰু ভিডিঅ'বোৰ কালি আহিছিলে মা আজি নেক্সট দিনা ভিডিঅ' কৰিলোঁ ৰ'ব মই মাক যে মই কামুৰিছে ধূপ এডাল দি দিওঁ মানে জনাওঁ দেই ধূপডাল মই আপোনালোকক যে হেৰি নহয় চব দেখাই দিওঁ
বেয়া চেয়া পাই নেকি ক'বচোন মানে মই মানে চব দেখাই দিওঁ মানে কি মোৰ যে মানে দেখাই মানে লাজো লাগে দিয়ক তাৰপৰা এই একো নাই বুলি ভাবোঁ দেই পঢ়িব লাগে ন ক'ত গৈছে একো নাই বুলি ভাবোঁ মানে কি নোৱাৰোঁ ন ভিডিঅ' এটা ষ্টাৰ্ট কৰিছোঁ যেতিয়া চব দেখাবই লাগিব আৰু তেনেকুৱা চলে নাই দি দিওঁগৈ তুমি কিতাপলৈ পটাপট কিতাপলৈ ইমান দেৰি লাগিব নালাগে আৰু এইখন ইয়াত কি কাৰণে হা কি ঠিক আছে অ' মা ডাংবডিও কাটি দিয়ক ঠিক আছে তাৰপৰা সেই এটা ৰাতি দি দিওঁ দেই অঁ ঠিক আছে কি বেটা কি অংক চাওঁ ডাঙৰ যে কেনেকুৱা লাগিছে তোৰ মজা লাগিছে মই কাম কৰিবলৈ পোৱা নাই এইবিলাক দেখাই দিয়কচোন বেক কেমেৰা কৰি ঠিক আছে বেটা বোলে কিবা অংক এটা কৰে মই বেক কৰি দেখাওঁ বেক কেমেৰা কেনেধৰণে লাগিছে আজি আৰু দোকানতে গৈ থাকিম বাৰে দেখালোঁ যেতিয়া সেইটো ঘৰ নহয় এখন দোকান আলু এনেকৈ মানে বস্তুবিলাক জানে দোকানত মানুহ আছে বেক মাৰি দিছোঁ হেৰি হয় কিবা কয় মানে ঘৰত গোটাই নথওঁ বস্তুবিলাক এনেকৈ অনা নিয়া কৰি থাকোঁ আৰু কমটি মানতে মোক আলু লাগে কিবা এটা চলি আছে কাহিনী হৈ যাব 3টাই হৈ যাব আলু বেছি খালে বেয়া কি হয় জানে না আলু বেছি খালে সেইবিলাকে আৰু বোলো এতিয়া ঘৰলৈ যাওঁ আজি অহা কৰি আছোঁ অহা কৈছোঁ ইয়াৰ মাজতে ভিডিঅ'টো সামৰণি মাৰি দিব লাগিব কি হৈছে কাটি আছে কাটি থাকা আৰু দেই তুমি নবনোৱা ঠিক আছে ময়ে খুৱাম বাৰু বনাই এনেই কৈছোঁ ধেমালি ন মা আহিছে ইমান দিনৰ মূৰত কালিবোৰ কৰিব নাই দিয়া আজিহে দিছোঁ দেই আজি শাক কাটিছে কালি নাই কথা আপোনালোকে নাভাবিব প্ৰয়োজনীয় আকৌ মাক আহিছে খুৱাব নোৱাৰে বুঢ়ী মানুহজনীক কৰিবলৈ দিছে তেনেকুৱা নহয় মানে মাকো আৰাম দিছোঁ আজিহে কৰিছে এতিয়াহে কৰিছে এতিয়া কি কৰিম ভিডিঅ'টো সামৰি মাৰি দিওঁ দেই জতলা মতলা হৈ আছোঁ বন্ধু বান্ধৱীসকল বহুত ধেমালি কৰিলোঁ বহুত ফূৰ্তি কৰিলোঁ আৰু কি পাৰোঁ কি নাই তাকে দেখাই গ'লোঁ আৰু যদি আপুনি মোৰ চেনেলটো নতুন হয় যদি ভিডিঅ'টো চাই অকণমান